हेलो बंधुসকল স্বাগতম জনাইছো নলেজ ষ্টাডি ইউটিউব চেনেললৈ এই চেনেলত এইটো প্ৰথম ভিডিও আৰু এই ভিডিওটোত মই দশম শ্ৰেণীৰ বিজ্ঞানৰ প্ৰথম লেসন ৰাসায়নিক বিজ্ঞান আৰু সমীকৰণৰ এই লেসনটোৰ মাজৰ পৰা যিখিনি কোৱেশ্চন আনসাৰ হ'ব পাৰে সেই কোৱেশ্চন আনসাৰখিনি মই দিবলৈ যত্ন কৰিম আৰু এই চেনেলটোত এইটোৰ প্ৰথম ভিডিও আৰু ইয়াৰ পিছতো মই বহুতো বিভিন্ন ধৰণৰ কিতাপৰ অৰ্থাৎ বিজ্ঞান হওক সমাজ বিজ্ঞান অসমীয়া ইংলিশ এবোৰ সকলোৰে মই কোৱেশ্চন আনসাৰ দিবলৈ যত্ন কৰিম লগতে লেসনসমূহ বুজাই দিবলৈ যত্ন কৰিম আৰু মই নৱম দশম অষ্টম সপ্তম ষষ্ঠ এই সকলোখিনি কোৱেশ্চন আনসাৰ দিবলৈ যত্ন কৰিম কোৱেশ্চন আনসাৰ লগতে লেসনসমূহ বুজাই দিবলৈ যত্ন কৰিম যাতে তোমালোকে এক্সামৰ বাবে প্ৰিপাৰেচন চলাব পাৰা আৰু এই ইয়াত দিয়া মই এই কোৱেশ্চন আনসাৰসমূহ তোমালোকে নোট ডাউন কৰি লবা আৰু লগতে মুখস্থ কৰিবা আৰু বুজি লবা আৰু বুজি লোৱাৰ লগতে মুখস্থ কৰাৰ লগতে তোমালোকৰ যদি কমপ্লিট হৈ যায় তেতিয়ালৈকে এই লেসনটো তোমালোকৰ মাজৰ পৰা সকলোখিনি কোৱেশ্চন আনসাৰ আৰু তোমালোকৰ কমপ্লিট হৈ যাব আৰু মই ইয়াৰ পিছৰ ভিডিওটো মই অনুশীলনীৰ প্ৰশ্নখিনি দিবলৈ যত্ন কৰিম আজি মই এই লেসনটোৰ মাজৰ প্ৰশ্ন যিমানখিনি হ'ব পাৰে ইয়াত মোক মাত্ৰ 25টা কোৱেশ্চন 25টা কোৱেশ্চন যদি তোমালোকে মুখস্থ কৰি লোৱা এই লেসনটোৰ প্ৰতি তোমালোকৰ কোনো ডাউট নাথাকিব এই লেসনটো তোমালোকে ধুনীয়াদৰে কোৱেশ্চন আজিয়ে কোৱেশ্চন নাহক লাগিলে এই তোমালোকে ধুনীয়াকৈ কৰিব পাৰিবা আৰু ইয়াৰ বাদে যে বেলেগ প্ৰশ্ন আহিব মই সেই বুলি নাভাবো তোমালোকে ভিডিওটো আৰম্ভ কৰোঁ তোমালোকে ভালদৰে চোৱা আৰু নোট ডাউন কৰি ল'বা যে প্ৰথম প্ৰশ্নটো কি আছে যে যিকোনো এটা ৰাসায়নিক বিক্ৰিয়া এটা ঘটিছে নে নাই নিৰ্ণয় কৰাত কিহে আমাক সহায় কৰে যে যিকোনো এটাই ৰাসায়নিক বিক্ৰিয়া এটা ঘটিছে নে নাই নিৰ্ণয় কৰাত আমাক সহায় কৰে অৱস্থাৰ পৰিৱৰ্তন ৰঙৰ পৰিৱৰ্তন গেছৰ উৎপত্তি উচ্চতাৰ পৰিৱৰ্তন মই সকলোখিনি প্ৰশ্ন গাই নিদিওঁ তোমালোকে যে স্ক্ৰীনশ্বট মাৰি ল'বা নতো লিখি ল'বা মই কিছুমান প্ৰশ্ন উত্তৰ গাই গৈছোঁ আৰু অলপ গাম মেগনেছিয়ামৰ ফিতা এডাল অক্সিজেনত জ্বলালে কি ঘটিব মেগনেছিয়ামৰ ফিতা এডাল অক্সিজেনত জ্বলালে মেগনেছিয়াম অক্সাইডলৈ পৰিৱৰ্তিত হয় জকা ৰাসায়নিক সমীকৰণ কাক বোলে এটা ৰাসায়নিক সমীকৰণ দুয়োফালৰ ভৰ একে নহয় এনে ৰাসায়নিক সমীকৰণ এটা বিক্ৰিয়া এটাৰ জকা ৰাসায়নিক সমীকৰণ বোলা হয় সন্তুলিত ৰাসায়নিক সমীকৰণ কি ৰাসায়নিক সমীকৰণসমূহ কিয় সন্তুলন কৰিব লাগে যেতিয়া এটা ৰাসায়নিক সমীকৰণৰ বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ পৰমাণুৰ সংখ্যা সমান কৰা হয় তেতিয়া তাক সন্তুলিত ৰাসায়নিক সমীকৰণ বোলে এই সমীকৰণে ভৰৰ নিত্যতা সূত্ৰ মানি চলে সন্তুলিত ৰাসায়নিক সমীকৰণৰ পৰা সমীকৰণটোকে ধৰি বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ সঠিক তথ্য পাব পাৰি এইটো 2022 চনৰ হাইস্কুল এক্সামিনেশ্যনত আহিছিল ভৰৰ নিত্যতা সূত্ৰ মানে কি এই সূত্ৰৰ মতে ৰাসায়নিক বিক্ৰিয়া এটাত ভৰৰ সৃষ্টি বা বিনাশ হ'ব নোৱাৰে অৰ্থাৎ ৰাসায়নিক বিক্ৰিয়া এটাত বিক্ৰিয়াজাত পদাৰ্থৰ মৌলবোৰৰ মুঠ ভৰৰ বিক্ৰিয়কৰ মুঠ ভৰৰ সমান হ'ব লাগিব বায়ু দহনৰ আগতে মেগনেছিয়ামৰ ফিতা এডাল পৰিষ্কাৰ কৰি ল'ব লাগে কিয় কাৰণ অপৰিষ্কাৰ মেগনেছিয়ামৰ ফিতা এডালে বায়ুত থকা অক্সিজেনৰ লগত বিক্ৰিয়া নকৰে গতিকে বায়ু দহনৰ আগতে মেগনেছিয়ামৰ ফিতা এডাল পৰিষ্কাৰ কৰি ল'ব লাগে আৰু লগতে তোমালোকে 7 নম্বৰ পৰা কোৱেশ্চন আনসাৰবোৰ চাই যোৱা এই 7 নম্বৰটো ইম্পৰ্টেণ্ট হয় কোৱেশ্চন তোমালোকে চাই যোৱা ধুনীয়াকৈ এইকেইটা তোমালোকৰ আহিব পাৰে বা পৰীক্ষাত তাৰপিছত চোৱা তোমালোকে এই কোৱেশ্চন আনসাৰবোৰ টুকি লোৱা মই গাই নিদিওঁ তোমালোকে নিজে ভালদৰে টুকি লোৱা তাপৱৰ্তী কাক এইটো আহিব পাৰে তোমালোকৰ সংযোজন বিক্ৰিয়া কাক বোলে উদাহৰণ দিয়ে এইবোৰতো খুব ইম্পৰ্টেণ্ট প্ৰশ্নই হয় তোমালোকে ভালদৰে চাই যোৱা মাৰ্বলৰ ৰাসায়নিক সমীকৰণ এইটো খুব ইম্পৰ্টেণ্ট প্ৰশ্ন এইটো আহেই বেছিভাগ সময়তে অহা দেখা পোৱা যায় তাপগ্ৰাহী কাক বোলে এইকেইটা তোমালোকে ভালদৰে চাবা গোটেইবোৰ মই যিমান দিছোঁ সকলো এক্সামৰ আগতে অহা আৰু তোমালোকে হাইস্কুল এক্সামিনেশ্যনতো আহিছে আৰু সেইবাবে মই এই কোৱেশ্চন আনসাৰবোৰ দিছোঁ আৰু এইবাৰে তোমালোকে বেলেগ কোৱেশ্চন আনসাৰ চাবলৈ তোমালোকৰ প্ৰয়োজন নাই মাজৰ পৰা অকল অনুশীলনী প্ৰশ্নকেইটা মই অইন এটা ভিডিঅ'ত দিম আৰু তোমালোকে যদি সেই ভিডিঅ'টোৰ প্ৰশ্নখিনি কৰি লোৱা তেতিয়াহ'লে তোমালোকৰ এই লেসনটো কমপ্লিট হ'ব কোনো প্ৰশ্নই তোমালোকে ইয়াত থাকি নাযাব যেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব তোমালোকে ধুনীয়াকৈ পাৰিবা ভালদৰে চাই লোৱা এই কুৱেশ্যনটো খুব অহা দেখা পোৱা যায় পৰীক্ষাত অধ্যক্ষেপণ এইটো আহে খুব আহে এইটো ইম্পৰ্টেণ্ট হয় আৰু লুৰ গজালৰ এইটো আহে আৰু এই প্ৰশ্নটো যে খুব অহা দেখা পোৱা যায় আৰু তোমালোকে চাই যোৱা
এই প্ৰশ্নবোৰ তোমালোকে ভালদৰে কৰিলে নোট ডাউন কৰি ল'বা। এইবোৰ আহিবই পৰীক্ষাত। এইবোৰ নহা প্ৰশ্ন নহয়, এইবোৰ উদাহৰণ অৰ্থাৎ কাৰ্যকলাপৰ পৰা প্ৰশ্ন পাইছোঁ মই। এই কাৰ্যকলাপৰ প্ৰশ্ন পৰীক্ষাত আহিয়ে থাকে। তোমালোকে খালি গম নাপাব পাৰে কিছুমানে কাৰ্যকলাপৰ পৰা প্ৰশ্ন আহে নে নাহে, কিন্তু কাৰ্যকলাপৰ পৰা বেছিভাগ প্ৰশ্নই আহে প্ৰথম লেশ্যনটো। সেইকাৰণে এইবোৰ চাবা। এই প্ৰশ্নখিনি চাবা। এই 25টা কুৱেশ্যন আছিলে। এই 25টা প্ৰশ্ন তোমালোকে নোট ডাউন কৰি ল'বা। আৰু নোট ডাউন কৰি লোৱাৰ পিছত তোমালোকে কি কৰিবা, নোট ডাউন কৰি শেষ হোৱাৰ পিছত তোমালোকে এইবোৰ মুখস্থ কৰিবা আৰু বুজি ল'বা। তেতিয়ালৈকে তোমালোকৰ এইটো শেষ হৈ পৰিব মাজৰ প্ৰশ্নখিনি এনচাৰ। আৰু মই অনুশীলনী ইয়াৰ পিছৰ ভিডিঅ'টোত দিম। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা আৰু কিবা সুধিবলগীয়া থাকিলে কমেণ্ট কৰিবা। চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, কিয়নো তেতিয়াহে তোমালোকে আগন্তুক ভিডিঅ'বোৰ পাবলৈ সক্ষম হ'বা। ধন্যবাদ জনাইছোঁ মোৰ এই ভিডিঅ'টো চোৱাৰ বাবে।